দায়িত্ব কোনে ল'ব কাৰণ এপিডিচিএলৰ এইবিলাক চোৱা চিতা দায়িত্ব আছে তেওঁলোকো যে কোনে ধৰাৰ প্ৰক্ৰিয়াটো এই উদ্যোগটোৰ এই য'ত আমি উপস্থিত আছোঁ ইয়াৰ ছবিখনে প্ৰমাণ কৰে এনেধৰণে আচলতে কাপোৰ মেলা ৰছীৰ সিফালে বাচন ধোৱা পানীৰ সিফালে যি আমাৰ সমাধান হৈছে মাহটো কৈ দিয়কচোন মাহটোতো মনত থাকিব নহয় বিজনেছ এটা কৰিলে মানে from 6 months হেৰি কৰক ডকুমেণ্টছ দেখুৱাওক কি আছে এইটো গম নাপাওঁ ন ক'ত যাম তেতিয়া মকাজাল যোৱা না ভিতৰত আৰু ভিতৰত গৈছে তাত আপোনাৰ এইবোৰ টেংকি ভিতৰত মকৰা জালৰ ভিতৰতে একদম খোলা পানী বটলৰ দুটা বটলত দেখিছোঁ পানী মটৰটো চলাই দিলে অকণ পুনৰ কওঁ যে এটা শৌচাগাৰৰ কাষতে শৌচাগাৰৰ কমোডৰ কাষতে এইটো ফেক্টৰী তেওঁ কৈছে যে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কাৰণতে মানি ল'ব নোৱাৰি কিন্তু আজি অভিযান চলাইছে আৰু অভিযানতে স্পষ্ট হৈছে কি ধৰণে প্ৰাগ নিউজে আচলতে উদঙাই দিছে আপোনালোকে কি দেখিলে আৰু কি ব্যৱস্থা ল'লে কোনো ফুড ছেফটি অফিচাৰ নাই এক নম্বৰ কথা ছেকেণ্ড কথা হৈছে মোৰ হেডকোৱাৰ্টাৰ তিনিচুকীয়া মোক এডিশ্যনেল এটা চাৰ্জ দি থোৱা আছে শিৱসাগৰ চৰাইদেউ আৰু মই যিমান পাৰোঁ যিখিনি কাম মই আমাৰ ৰুটিন ৱাইজত সকলো কৰি আছোঁ তাৰ মাজে মাজে হয়তো দুই এটা কিবা থাকিব পাৰে আপোনালোকৰ যিখিনি মই পাইছোঁ অভিযোগ তাৰ ভিত্তিত আজি আমি ইয়াত লৈ আহিছোঁ আমাৰ প্ৰশাসনৰ সহযোগত কাৰণ কিছুমান কাম আমি প্ৰশাসনৰ সৈতে কৰিবলগীয়া হয় সেয়ে আজি মেজিষ্ট্ৰেট বাইদেউৰ লগত আহি আমি উপযুক্ত ব্যৱস্থা লৈছোঁ আমি তেখেতলোকক পাইছোঁ ইলিগেল এটা চলি আছে আৰু ডকুমেণ্টছবিলাক তেখেতে দেখাব পৰা নাই স্পেচিয়েলি আৰু তেখেতলোকৰ এটা কৰ্তব্য আছে যিহেতু পানীৰ ফেক্টৰী তেখেতলোকে খুলিছে আমাৰ বিভাগীয় অফিচত তেখেতলোকে জনোৱাটো তেখেতলোকৰ দায়িত্ব এটা আছিল তেখেতলোকে সেইটো মানে ইগন'ৰ কৰিছে কিন্তু আজি আমি তেখেতলোকৰ আণ্ডাৰটেকিং লৈ বস্তু তেখেতৰ অৰ্ডাৰতে আমি বন্ধ কৰাইছোঁ আৰু নেক্সট যদি তেখেতে খোলে আমি বিহিত ব্যৱস্থা ল'ম বহুত দিন চলি আছে এনেকুৱা বুলি কথাটো ক'লে এনেকৈ বেয়া হ'ব হয় আপুনি কথাটো শুনক কথাটো মানে বস্তুটো অলপ পজিটিভলি কথাবিলাক ক'ব কাৰণ আমাৰো ভাল লাগে কাৰণ আমিও যিমান পাৰোঁ কৰি আছোঁ আমিও বহুত কাম কৰি আছোঁ আপুনি মোৰ বেকগ্ৰাউণ্ড অফিচিয়েল ৰিপৰ্ট চাব পাৰে আজি কিমান বছৰৰ পৰা ধৰি লওক মই কি কাম কৰি আছোঁ বা যি কি নহওক নিজৰ কথাটো ভাল বুলি কৈতো লাভ নাই যি কি নহওক মই এইটো কথা ক'ব বিচাৰোঁ আমি ইয়াৰ এটা উপযুক্ত ব্যৱস্থা ল'ম আজি আমি তেখেতক আণ্ডাৰটেকিং লৈ বস্তুটো বন্ধ কৰাই থৈ গৈছোঁ ক'ৰবাত ডিপাৰ্টমেণ্ট ফেলিয়াৰ হৈছে ফেইলাৰ বুলি মই নকওঁ চলি আছে ফেইলাৰ বুলি মই নকওঁ কাৰণ আমাৰ অজ্ঞাতে কিছুমান বস্তু হ'ব পাৰে আমি তাক এতিয়া নিৰীক্ষণ কৰি আছোঁ ভালদৰে আপোনালোকৰ কোনো বিষয়ভাৱে গম পোৱা নাছিলে এনেকুৱা 8টাকৈ বেআইনীভাৱে চাওক আমাৰ ওচৰত কেতিয়াবা আহে কোনোবা মানুহ আহে গোটেই লাইচেঞ্চৰ কাৰণে আহে আমি BIS চাৰ্টিফিকেটৰ কথা কওঁ কিন্তু BIS চাৰ্টিফিকেট বুলি ক'লে তেখেতলোকে আঁতৰি গুচি যায় সেইটো কথা এতিয়া পাৰো নহয় না আমি এইটো ব্যৱস্থা ল'ম এইটো প্ৰতি মাহে আমি আহি থাকিম আমাৰ জিলা উপায়ুক্ত মহোদয়ৰ অৰ্ডাৰ অনুসৰি আমি 7টা ঠাইত আমি ৰেড কৰিব যাম য'ত পেকেজ ড্ৰিংকিং ৱাটাৰ তেওঁলোকে বিজনেছ চলাই আছে তাৰ ভিতৰতে আমি অলৰেডি দৰিকাপাৰ জেগাত গ'লোঁ তাতে আমি চাৰ্টিফিকেটবোৰ বিচাৰোঁতে আমি তাত নাপালোঁ চ' তাতো আমি সেই আণ্ডাৰটেকিং এটা লৈ আহিছোঁ বন্ধ কৰিবলৈ এইটো হ'ল ছেকেণ্ড প্লেচ য'ত আমি আহিছোঁ টেক্সি আলি ইয়াতে কল্যাণজ্যোতি শৰ্মা নামৰ এজনে ইয়াত পেকেজ ড্ৰিংকিং ৱাটাৰৰ বিজনেছ চলাই আছে তেওঁ বেষ্ট আৰু কোম্পানী নামত চলাই আছে বুলি ক'লে কিন্তু যেতিয়া তেওঁৰ পৰা আমি মিনিমাম কাগজ পত্ৰ বিচাৰিলোঁ ফৰ এক্সাম্পল আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল ট্ৰেড লাইচেঞ্চ তেওঁ ট্ৰেড লাইচেঞ্চটোৱে দেখাব নোৱাৰিলে ট্ৰেড লাইচেঞ্চৰ পিছত আমি সুধিলোঁ যে FSSAI তেওঁলোকৰ লাইচেঞ্চ আছে নেকি তেওঁ সেইটোও দেখাব নোৱাৰিলে তাৰপিছত BIS ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ আটাইতকৈ ইম্পৰ্টেণ্ট লাইচেঞ্চ যিটো লাগে স্পেচিয়েলি ড্ৰিংকিং ৱাটাৰৰ কাৰণে দেখাবলৈ BISৰ কাগজখন তেওঁ ক'লে যে তেওঁ BISটো তেওঁ দেখাবওতো নোৱাৰিলে ইনফেক্ট তেওঁ BIS কি তেওঁ সেইটোৱে নাজানে
চ' মই ভাবোঁ যে কোনোবাই যদি কিবা এটা বিজনেছ আৰম্ভ কৰে তেনেহ'লে তেওঁলোকে গোটেই বিজনেছৰ কথাখিনি আগতে জানি ল'ব লাগে। তেওঁ আৰু এটা দলিল দিলে যে তেনেহ'লে তেওঁলোকৰ নিচিনা দুখীয়া মানুহে কি কৰিব, আৰু কিবা মিনি লাইচেঞ্চৰ কথা ক'লে যে BIS বুলি নাই কোৱা, VRS বুলি কৈছে। তেওঁ সেইটোও নাজানে BIS কি হয়। তেওঁ কৈছে যে VRSটোৰ কাৰণে মিনি লাইচেঞ্চ কৰি দিব লাগে কাৰণ BISৰ ফিজটো বেছি হয়। বাৰু BISৰ ফিজটো বেছি মানিছোঁ, কিন্তু ফিজটো এইটো কাৰণে বেছি কাৰণ চেণ্ট্ৰেল গভমেণ্টে এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছে BISৰ কাৰণে, আৰু সেই ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলৈ এভৰিথিং যেনেকৈ পানী ৱাটাৰটো চেক কৰা হয়, বটলটো চেক কৰা হয়, আৰু বহুত কিবা কিবি আছে চেক কৰা হয়। চ' সেইখিনিৰ কাৰণে তেওঁলোকে BISটো কৰিছে যাতে অকল ড্ৰিংকিং ৱাটাৰ হ'ল বা ফুড হ'ল বা এনিথিং হ'ল যাতে মানে যি বস্তু মানুহে খায় যাতে মানুহৰ কোনো অপকাৰ নহয়। চ' সেইটো কাৰণে মই ভাবোঁ যে যদি কোনোবাই যদি বিজনেছ কিবা এটা কৰিব বিচাৰিছে তেনেহ'লে তেওঁলোকে প্ৰথমতে গোটেই বিজনেছৰ বস্তুখিনি বুজি ল'ব লাগে। আৰু এতিয়া তেওঁৰ পৰা এটাটো হ'ল আমি তেওঁলোকৰ চিল কৰিলোঁ তেওঁৰ পেকেজ ড্ৰিংকিং প্লেনটো। তাৰ বাহিৰে আমি তেওঁৰ পৰা এটা আণ্ডাৰটেকিং ল'লোঁ যে তেওঁ যেতিয়ালৈকে তেওঁ চাৰ্টিফিকেটবোৰ লৈ নলয় তেতিয়ালৈকে তেওঁ এই বিজনেছটো ষ্টাৰ্ট কৰিব নোৱাৰে, আৰু যদি তেওঁ তেনেকৈ কৰে তেনেহ'লে আমাৰ উপায়ুক্ত মহোদয় লিগেলি যিটো প্ৰচিডিঅ'ৰ হয় সেইটো তেওঁ ব্যৱস্থা ল'ব। মই নুজহাত নাছৰিন এছিষ্টেণ্ট কমিশ্যনাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট। মোৰ ইনকুৱাৰী অৰ্ডাৰ এটা পোৱা হৈছে উপায়ুক্ত মহোদয়ৰ পৰা। আমাৰ তেনেকৈ সেই অৰ্ডাৰটোত 8টা পেকেজ ড্ৰিংকিং ৱাটাৰ প্লেণ্টৰ নাম আছে। চ' আমি যিমান পাৰোঁ আমি সেই দুদিনৰ ভিতৰতে 8টা পেকেজ ড্ৰিংকিং ৱাটাৰ প্লেণ্টৰ এড্ৰেছত গৈ আমি ৰেড কৰিম। আৰু এই প্ৰথম ঘৰ আমি আহিছোঁ, এই প্ৰথম ঘৰত আহি আমি দেখিছোঁ যে তেওঁৰ ছেটআপটো আছে, কিন্তু তেওঁ কিন্তু স্বীকাৰ কৰা নাই যে তেওঁ মানে এইটো ইউজ কৰিছে বুলি। তেওঁ কোৱা মতে যে তেওঁ অকল ছেটআপটো কৰিছে, কিন্তু এইটো অন্য কিবা SK এণ্টাৰপ্ৰাইজৰ পৰাহে তেওঁ পানী লৈ বেছি আছে, যিটো একেবাৰে মিছা। সেইটো আমি বিশ্বাস কৰিব নোৱাৰোঁ। আমাৰ লগত আমাৰ ফুড ইনস্পেক্টৰো আছে, তেওঁ গোটেই নথি পত্ৰখিনি চেক কৰিলে, তাতে ওলাই পৰিলে যে তেওঁ মিছা কৈছে। সেইটো কাৰণে বৰ্তমান আমি এটা আপোনালোকে নিজেও দেখি পাইছে যে আমাৰ একচুৱেলি আমি যেতিয়া ক'ৰবাত ৰেড কৰোঁ বা ক'ৰবাত ইনকুৱাৰী কৰিব যাওঁ, যদি কিবা ইলিগেল পাওঁ আমি জেগাডোখৰ চিল কৰি দিওঁ। কিন্তু যিহেতু আপোনালোকে নিজেই দেখি পাইছে যে তেওঁ য'ত ৱাটাৰ বটলিং প্লেণ্টৰ বস্তু য'ত ইনষ্ট্ৰুমেণ্টছখিনি আছে তাতে আমাৰ হেৰি কৰাৰ কোনো ব্যৱস্থা নাইকিয়া, চিল কৰাৰ কোনো ব্যৱস্থা নাইকিয়া। সেইটো কাৰণে আমাৰ ফুড ইনস্পেক্টৰে তেওঁলোকৰ মানুহজনৰ পৰা এটা আণ্ডাৰটেকিং লৈছে যে তেওঁ এই কামটো বন্ধ কৰিব, তেওঁ ভৱিষ্যতে এনেকুৱা নকৰে, আৰু যদি ভৱিষ্যতে এনেকুৱা কৰিব তেনেহ'লে আইনমতে FSSAI আণ্ডাৰতে আইনমতে মানে যিটো ব্যৱস্থা আছে সেইটো ব্যৱস্থা লোৱা হ'ব। আৰু আজি ইয়াৰ পিছতে আমি কেইটা ঘৰ যাম সেই ঘৰ গৈ আমি আমাৰ ইনকুৱাৰী ৰিপৰ্ট আমি উপায়ুক্ত মহোদয়ক ছাবমিট কৰিম, আৰু তাৰপিছতে উপায়ুক্ত মহোদয়ে তাৰ ওপৰতে ব্যৱস্থা ল'ব। আমাৰ নিজাববীয়া কেছ ৰুজু কৰাটো সেইটো আমাৰ উপায়ুক্ত মহোদয়ে মানে তেওঁ ডিচিজনটো ল'ব মানে সিমান।